নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অমিয়ে পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ কাপোৰৰ পৰা কেনেদৰে ফুল এটা গাৰ্ফত তুলিব পাৰি, সেইটো আপোনালোকক ভালদৰে দেখাই দিওঁ বুলি ভাবিছোঁ। নজনাসকলে ভিডিঅ'টো চাই উপকৃত হ'ব বুলি ভাবিছোঁ। আহক তেন্তে ভিডিঅ'টিৰ মাজলৈ যাওঁ। মই আপোনালোকক এতিয়া দেখুৱাম কাপোৰৰ পৰা গাৰ্ফত যেতিয়া ফুলটো তুলিবলৈ হ'ব কেনেকৈ তুলিব লাগিব। এই ফুলটোৰ সোঁ মাজ ভাগৰ পৰা মানে এইখিনিৰ পৰা হওক বা এই ভাগৰ পৰা হওক বা এই ভাগৰ পৰা হওক, ইমানকণৰ পৰা ইমানখিনি উঠাই ল'লেও হ'ব, নতুবা এই ফুলপাহৰ মাজৰ ভাগৰ পৰা মানে এই অংশটোৰ পৰা এই অংশ তোলে, নতুবা এই অংশ তোলে উঠাই ল'লেও হ'ব, যিকোনো এভাগ উঠাই ল'লে হ'ব। এতিয়া মই আপোনালোকক অলপ হেৰেঙা ফুল এটাৰ পৰা মানে গামোচা এখনৰ পৰা দেখুৱাই আছোঁ, নহ'লে বেছি ঘন হ'লে আপোনালোকে যিহেতু ধৰিব নোৱাৰিব। এই যে 3 ঘৰ পৰি আছে দেখিছে নাই, তাৰে মানে এঘৰ নহয়, সোঁ মাজ হ'বলৈ হ'লে এই দুঘৰ পেলাব লাগিব। তাৰপিছত ইয়াতে ধুনীয়াকৈ জিলিকি আছে 1 ঘৰ 2 ঘৰ 3 ঘৰ, এই 3 ঘৰটো উঠাব লাগিব। মই গাৰ্ফত আগতীয়াকৈ উঠাই ল'লোঁ, যিহেতু মোক ভিডিঅ' কৰি দিয়া মানুহ নাছিলে, সেয়েহে মই আপোনালোকক এতিয়া দেখাই দিম ফুলপাহৰ ডিজাইনটো। মানে এই 2 ঘৰটো পেলাই এই 3 ঘৰটো উঠালোঁ, মানে এই 3 ঘৰটো উঠালোঁ। তাৰপিছত এই দুঘৰ পৰিছে নহয়, ইয়াতো মই এই 2 ঘৰটো পেলাই দিছোঁ। তাৰপিছত ইয়াতে উঠিছে 4 ঘৰ, এই 4 ঘৰটো মই ইয়াতে উঠাই ল'লোঁ। তাৰপিছত আকৌ 1 ঘৰ পৰিছে, বুজি পাইছে নহয়, এই 1 ঘৰটো পৰিছে, তাৰপৰা 2 ঘৰ উঠিছে, মই সেই তাতে তেনেকৈ উঠাই লৈছোঁ। তাৰপিছত আকৌ 1 ঘৰ পৰি 2 ঘৰ উঠিছে, 1 ঘৰ পৰি 1 ঘৰ উঠিছে, তাৰপিছত 1 ঘৰ পৰি আকৌ 2 ঘৰ উঠিছে। মানে আপোনালোকে এইখিনিলৈকে উঠালেও হ'ব, যিহেতু ফুলটো আপোনালোকে ধৰিব নোৱাৰিব ভালদৰে, সেইকাৰণে মই এনেকৈ অকণমান উঠাই দিছোঁ আৰু দীঘলকৈ। আকৌ মানে এই ভাগৰ পৰা এনেকৈ লুটিয়াই দিলেও হ'ব, যেতিয়া আপুনি গাৰ্ফত উঠাব তেনেকৈ লুটিয়াই দিলেও হ'ব, বুজি পালে নহয়। তাৰপিছত আকৌ আমাৰ এতিয়া এঘৰ আগবাঢ়ি আহিছে, দেখিছে নহয়, এই ছেকেণ্ড কাঠিটোত এঘৰ আগবাঢ়ি আহিছে, ইয়াতো আমি এঘৰ তেনেকৈ আগবঢ়াই দিলেই হ'ব। তাৰপিছত যে ইয়াতে দেখিছে এই 4 ঘৰটোৰ তলত 1 ঘৰ পৰি এনেকৈ আহিছে, এইখিনি আপুনি হিচাপ কৰি নাথাকিলেও হ'ব, 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ, এইটো 4 ঘৰ পৰি 2 ঘৰ সেনেকৈ কৰিলেও হ'ব, নতুবা অলপ দেখিলে ফুলটো বুজি পোৱা যায় নহয়, তেনেকৈ তুলিলেও হ'ব। 4 ঘৰ পৰি 2 ঘৰ, 1 ঘৰ পৰি 3 ঘৰ, তাৰপিছত আকৌ 1 ঘৰ পৰি 3 ঘৰ তুলিলেও হ'ব, নতুবা 2 ঘৰ তুলিলেও হ'ব। আপুনি যদি ইয়াৰে সোঁ মাজলৈকে তুলিব বিচাৰে তেনেহ'লে ইয়াতে 2 ঘৰ তুলিব লাগিব, বুজি পালে নহয়, এইখিনিত 2 ঘৰ তুলিব লাগিব। এই তেনেদৰে ফুলটো তুলি গ'লে হৈ যাব। আৰু যদিহে আপুনি এই ফুলটো বাছোঁ বুলি ভাবে, এই ফুলটো ইয়াতে কাষৰি কিন্তু এই ফুলটোকে কৰি দিয়া হৈছে, তেনেহ'লে এইটো স্ক্ৰীনশ্বট লৈ ৰাখিব পাৰিব।